বা সোমাই দিলে একদম মানে কোটিত বা সোমাই দিলে। লোক গাইজ মই আজি বহুত দুখিত কিয় জানেনে বাৰু, মই কেইদিনমান আগতে জাহিদৰ সাপোৰ্ট হৈ তেনেকুৱা মই এটা ভিডিঅ' আপলোড কৰিছিলো। তো গাইস আজি মই এনেকৈ এটা লৰাক মানে কৰিব আহিছো যেটো লৰা নাকি লেট্ৰিং কৰি মানে কেতিয়াও পানী নলয়। মিথ্যা কথা, আমি বিশ্বাস করি না। আরে ম্যাডাম হসা মিছা মইহে জানো, তুমি কি জানা? আৰু পানী নললে অলপ অসুবিধা হয়, এটো তো আপোনালোকেও জানে, মানে তাক কৰা তো মানে ঘৃণা লাগে। সুটিয়ে লাল করে দেবো, নোংরামি বার করে দেবো। আরে মই তো রস কৰা কথাহে কৈছো, আপুনি আকৌ মাজত আহি মানে কিয় চিঞৰি আছে? আপোনাক মানে সিৰিয়াসলি ল'ব নালাগে নহয়। তো গাইস আজিৰ এই ভিডিঅ'টো মানে 18 বছৰৰ তলত মানে যিবিলাক মানে ল'ৰা ছোৱালী আছে এইবিলাক মানে চাব নালাগে, আৰু যিবিলাক মানে বয়সস্থ মানুহ আছে চাব নালাগে, আৰু যিবিলাকে মানে চাব যাতে কাণত হেডফোন লগাই লয়, নহলে মানে সাইডৰ পৰা মানে জোতা চেন্ডেল বাৰে আহিলে কিন্তু মোক ক'ব নোৱাৰিব। তো হেল্ল গাইস, কেনে আছে? আশা কৰো ভালে আছে আৰু মই ভালে আছো। আপোনালোকে চাই আছে এলচি পাৰবিন আৰু মই ইমদাদুল ইছলাম। তো গাইস আজি মই কি কৰিম আপোনালোকে তো জানে, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই থাকিব, পুৰা মজা হ'ব আজিৰ ভিডিঅ'টোত, আৰু বেছি বেছিকে শ্বেয়াৰ কৰিবা ভিডিঅ'টো যিসকলে মানে মোক ভাল পায়। তো গাইস এই গৰু চুৰক লৈ মানে 2 দিন মান আগত মই এটা ভিডিঅ' বনাইছিলো, আৰু এই ভিডিঅ'টোৰ মানে ই মোক ৰিপ্লাই দিছে, আৰু কি ৰিপ্লাই দিছে মই আপোনালোকক শুনাই আছো, আৰু ইয়াক মই পুৰা আজি ভৰাই দিম, একদম পুৰা ভালকে কৰিম। আরে ম্যাডাম মই তো রস করা কথাহে কইছো। আৰু তুই যে এটা হিজৰা কি কইলি? আৰু তুই যে এটা হিজৰা এখনো সন্দেহ আছে, খারো বাতিজা, তোমার সন্দেহ আমি দূর করে দিতাছি। মাগার চোখ বন্ধ করা পারবা না। দেখো দেখো যন্ত্রটা দেখো। ও আচ্ছা মই হিজৰা, তই কেনেকে গম পালি? আচ্ছা মনত পৰিছে মোৰ, তই যেতিয়া মোৰ লগত ৰাতি আছিল তেতিয়া মোৰ গাটো মানে ইমান ভাল নাছিল, এতিয়া মই ভিটামিন চিটামিন খাইছো, এতিয়া আহিবি এক ৰাতিতে ফালি দিম, এক ৰাতিতে ফালি দিম। মরে যাবে। আরে ময়না মরিব দিয়া, মরিলেও একো নহয়, বুঝি পাইছো? আজি এনেকুৱা এটা চাপৰি ইউটিউবাৰক মই ৰস কৰিবলৈ গৈ আছো যিয়ে নেকি প্ৰথমতে পায়খানা খোৱা নাছিলে আৰু এতিয়া পায়খানা খাবলৈ আৰম্ভ কৰিলে। তোর মুখে আমি মুইতা দিমু। আজি মানে এনেকুৱা এটা লৰাক মানে কৰিব আহিছো যিয়ে নাকি প্ৰথমতে পায়খানা কৰি পানী লৈছিল আৰু এতিয়া পায়খানা কৰি পানী নলয়। মই তথাপিও কৰিম, তাৰ পিছতো কৰিম। मैं गुजारिश करता हूँ। আরে বাবা মই রোস্ট করা কথা কইছো, তোমালোকে ইমান সিরিয়াসলি লব নালাগে, বুঝি পাইছো? আৰু ভাবিছা কি মই তোৰ নাম ল'ম? তোৰ নাম কেতিয়াও নল'ম। বেহেন তক কেতিয়াবা কৈছো নাকি যে মোৰ নাম লবি? তই কোন হইবে? কেলা তই ভাৰতৰ প্ৰধানমন্ত্ৰী, তই অসমৰ মুখ্যমন্ত্ৰী, যে তই মোৰ নাম লব লাগিব? হা, তই মোৰ নাম ললি মই প্ৰমোট হম? এনেকুৱা নকবি, বুঝি পাইছো? কাণত তলত বজাম, কাণত তলত বজাম। কিছুদিন মান আগতে তুই জাহিদক বা সোমাই দিছিলি, এতিয়া বা ভৰাই দিছিলো, তই ভণ্ডামি কৰি আছ, তোকো ভৰাই দি আছো, আৰু ভণ্ডামি যোনে নকৰিব, জাহিদ বুলি নহয়, যোনে ভণ্ডামি কৰিব তাকে মই বা সোমাই দিম, বুজি পাইছ? ভণ্ডামি যোনে কৰিব তাকে মই বা সোমাই দিম। এতিয়া তুই জাহিদৰ সৈতে মানে কাম কৰি আছ, জাহিদে কি তোক কিমান টকা দিলে এই ৰষ্টিং? দেট বেহেন কেলা, তোৰ নিচিনা এটা মানে গৰু চুৰক মানে ৰষ্ট কৰাতে কেলা জাহিদৰ পৰা পইচা ল'ব লাগিব। এইটো এটা বহুত মানে লাজৰ কথা বে কেলা, এটা লাজৰ কথা, বুজি পাইছ? আৰু এটা কথা শুন, তুই দেট যত কি কবি ক, মই শুনি আছো, তোৰ কথা শুনাৰ কাৰণে মই ইয়াতে বহি আছো, বুজি পাইছ? অশ্লীল ভাষা প্ৰয়োগ কৰা নাই, আৰু যদি আৰু মোক মজবুৰিত নেপেলাবি যাতে অশ্লীল ভাষা প্ৰয়োগ কৰিব লাগে, আৰু মই যদি অশ্লীল ভাষা প্ৰয়োগ কৰো তেনেহলে কিন্তু বহুত ভয়ংকৰ হ'ব। আমার আসল পরিচয় পাইলে তুই খারায় মুইতা দিবি, বহনের টাইম পাবি না। বেহেন তই মুখৰ ভাষা বেয়া কৰিবি তাতে আমাৰ কোনো বালে নহয়, বুজি পাইছ কেলা? এতিয়া মোৰ পিছে লাগি আছে, মই কি কেলা তোৰ পিছে নালাগিম, কাৰ পিছে লাগিম? তই যে লেট্ৰিন কৰি পানী নলোৱা এই কাৰণে তোৰ পিছে লাগি আছো, বুজি পাইছ? তোক সমাম নেকি? কেনেকৈ সমাম এইটো মই নাজানো আচলতে। দেট বেহেন তই নাজানিলে কি হব, মই জানো, আহিবি একবাৰ, বুজি পাইছ? শিকাই। আৰু তুই যে এটা হিজৰা, তোৰ চেনেলৰ নামে তুই প্ৰমাণ কৰি দি আছ, আৰু তুই আসসালামু আলাইকুম বড় ভাই। তুই তাহলে হিজড়া না? আমার আসল পরিচয় পাইলে তুই খারায় মুইতা দিবি, বহনের টাইম পাবি না। আবে বেহেন শুন, মই মোৰ চেনেলৰ নাম পাৰবিন কিয় ৰাখিছো? মোৰ ছোৱালীৰ নাম পাৰবিন, সেইকাৰণে মই মোৰ চেনেলৰ নাম এলচি পাৰবিন ৰাখিছো, আৰু মই মোৰ ছোৱালীক মানে বহুত ভাল পাওঁ, আৰু এই কাৰণে মই মোৰ চেনেলৰ নাম এলচি পাৰবিন ৰাখিছো, বুজি পাইছ? গৰু চোৰ। তো গাইজ আজিৰ এই ভিডিঅ'টো মানে কোনোবাই চিৰিয়াছলি নল'বা, অনলি এণ্টাৰটেইনমেণ্ট দিয়াৰ কাৰণে আজিৰ এই ভিডিঅ'টো। আৰু যদি ভিডিঅ' ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা, আৰু আমাৰ ফেচবুক পেজটোত ফলো কৰিবা। এই জহৰাটোৰ ওপৰত মই কমচে কম আৰু 10টা ভিডিঅ' বনাম। ই যেতিয়ালৈকে ইয়াক মানে মই কান্দব পৰা নাই, মই তেতিয়ালৈকে ইয়াৰ ওপৰত মানে ভিডিঅ' বনাই যাম, আপোনালোকে খালি অলপ ছাপোৰ্ট কৰিব।